মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ প্ৰশ্নটি চোৱা the radii of two circles are 8 cm and 6 cm respectively কি কৈছে দুটা সার্কেল আছে যাৰ ৰেডিয়াস 8 cm আৰু 6 cm যথাক্ৰমে আছে বুলি কৈছে find the radius টো উলিয়াব লাগে of the circle having area equal to the sum of the areas of the two circle এই যে দুটা মোক সার্কেল দিয়া আছিল 8 cm আৰু 6 cm ৰেডিয়াসৰ হিহঁত দুটাৰ যি এৰিয়া এই এরিয়াক যোগ কৰি দিয়াৰ ফলত এটা আমাৰ যি নতুন সার্কেল পাম সেই সার্কেলটোৰ কি উলিয়াব লাগে ৰেডিয়াস উলিয়াব লাগে আহা আমি উলিয়াও মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে প্ৰশ্নটোত কি কৈছে আমি জানিব চেষ্টা কৰোঁ প্ৰথম কি কৈছে আমাক 8 cm আৰু 6 cm দুডাল ৰেডিয়াসৰ বৃত্ত আছে প্ৰথমটো ধৰা আমাৰ এইটো 8 cm বৃত্ত আৰু এইটো আমাৰ ৰেডিয়াস 6 cm বৃত্ত এতিয়া এই দুটা বৃত্তৰ আমি এরিয়া উলিয়াব লাগিলে কেনেকৈ উলিয়াম আমি জানো যে বৃত্তৰ এরিয়া উলিয়াব লাগিলে আমাৰ এটা সূত্ৰ আছে সেয়া হৈছে পাই r স্কয়াৰ এই ক্ষেত্ৰত এই বৃত্তটোৰ ক্ষেত্ৰত এতিয়া কিমান হ'ব পাই ইনটু ইয়াত r কিমান 8 cm স্কয়াৰ আৰু ইয়াত কিমান পাই ইনটু 6 cm হোল স্কয়াৰ এতিয়া চোৱা এতিয়া কিমান হ'ব পাই ইনটু 8 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ পাই ইনটু 6 স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ ইয়াত কিমান পাম পাই ইনটু 8 স্কয়াৰ মানে কিমান 64 সেন্টিমিটাৰ স্কয়াৰ ইয়াত কিমান পাম পাই ইনটু 6 স্কয়াৰ মানে কিমান 36 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ যেটো বৃত্তৰ 8 সেন্টিমিটাৰ ৰেডিয়াস আছিল তাৰ কিমান পালো আমি এইখিনি এৰিয়া পালো আৰু যেটো বৃত্তৰ 6 সেন্টিমিটাৰ ৰেডিয়াস আছিল তাৰ এৰিয়া কিমান পালো আমি ইমান পালো এতিয়া এই দুটা এৰিয়াক যোগ কৰি দিলে আমাৰ যেটো নতুন এৰিয়া পাম কিমান পাম নতুন এৰিয়াটো আমি ইয়াতে লিখিলো নতুন এৰিয়া কিমান পাম ইয়াতো পাই আছে আমি পাই কমন লব পাৰো পাই কমন ললে ইয়াত কিমান থাকিল 64 প্লাস ইয়াত কিমান থাকিল 36 সেন্টিমিটাৰ স্কয়াৰ ইয়াত গটিকে এইখিনিতে কিমান হ'ব 6 4 10 হাতে গেল 1 6 3 9 10 অর্থাৎ ইমান সেন্টিমিটাৰ স্কয়াৰ আমাৰ নতুন যেটো বৃত্ত আছে অর্থাৎ এই দুটা বৃত্তৰ এৰিয়া এই এৰিয়া যোগ কৰি দিয়াৰ ফলত এই দুটা বৃত্তৰ এৰিয়া যোগ কৰি দিয়াৰ ফলত যেটো আমি বৃত্ত পাওঁ তাৰ এৰিয়া কিমান হয় ইমান এতিয়া এই যে পাই 100 সেন্টিমিটাৰ স্কয়াৰ পালো হেতু হৈছে কি আমাৰ নতুন যেটো বৃত্ত এই দুটা যোগ কৰি দিয়াৰ ফলত এই দুটাৰ এৰিয়া যোগ কৰি দিয়াৰ ফলত যেটো আমি নতুন বৃত্ত পালো তাৰ এৰিয়া অৰ্থাৎ ধৰা নতুন বৃত্তটো কিমান ধৰা নতুন বৃত্তটো এইটো ইহঁত দুটাতকৈ কি ডাঙৰ হ'ব নতুন বৃত্ত এইটো আৰু যাৰ এৰিয়া কিমান পাই 100 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ এই বৃত্তটোৰ এৰিয়া কিমান পাইলো আমি পাই 100 সেন্টিমিটাৰ স্কয়াৰ এই বৃত্তটোৰ এৰিয়া এতিয়া আমি কি কৰিব লাগে এই বৃত্তটোৰ ৰেডিয়াস উলিয়াব লাগে এই ডালৰ মান কিমান আমি উলিয়াব লাগে আহা এতিয়া আমি উলিয়াও সলিউশন গিভেন অর্থাৎ আমাক দিয়া আছে কি রেডিয়াস অফ দা ফার্স্ট সার্কেল কিমান 8 সেন্টিমিটার রেডিয়াস অফ দা সেকেন্ড সার্কেল কিমান 6 সেন্টিমিটার সো সাম অফ দা এরিয়া অফ দা টু সার্কেল আমি জানাকে ইয়াত উলিয়ালো 8 সেন্টিমিটার 6 সেন্টিমিটার দুটা ভিতৰ এরিয়া কিমান পালো আমি 100 স্কয়ার যেটো আমি উলিয়ালো গতিকে সাম অফ দা টু সার্কেল ইজ পাই 8 স্কয়ার প্লাস পাই 6 স্কয়ার সেন্টিমিটার স্কয়ার তোমালোকে পৰীক্ষাত এখিনি লিখিব লাগিব because pi r square is the area of circle where r is radii of the circle কারণ pi r square কি বৃত্ত এটাৰ এৰিয়া য'ত r টো কি বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া চোৱা let r1 be the radii of the circle that we find by adding the area of the first and second circle so এইখিনিত কি কৈছে আমি যে এই
বৃত্তটো আঁকিলোঁ তাত 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ৰেডিয়াছৰ এই যি বৃত্ত দুটা আছিল সেই বৃত্ত দুটাৰ এৰিয়া যোগ কৰি যে নতুন বৃত্তটো পালোঁ সেই বৃত্তটোৰ যিটো এই R তাক আমি R1 বুলি নামকৰণ কৰোঁ ধৰা হ'ল এই বৃত্তটোৰ ৰেডিয়াছ R1 so পাৰ R1 স্কোয়াৰ অৰ্থাৎ এই যিটো ডাঙৰ বৃত্ত পাইছিলোঁ আমি এই সৰু সৰু বৃত্ত দুটা এৰিয়া যোগ কৰাৰ ফলত এই বৃত্তটোৰ আমি ৰেডিয়াছক R1 বুলি নামকৰণ কৰিছোঁ আৰু এই দুটাৰটো আমি জানো এটা 8 এটা 6 সেন্টিমিটাৰ গতিকে ইহঁত দুটাৰ যোগফল এৰিয়াৰ যোগফল ইয়াৰ এৰিয়াৰ সমান গতিকে ইয়াক R1 বুলি নামকৰণ কৰিছোঁ গতিকে এই বৃত্তটোৰ এৰিয়া কি হ'ল পাৰ R1 স্কোয়াৰ ইকুৱেল টু এই বৃত্তটোৰ এৰিয়া পাই 8 স্কোয়াৰ প্লাছ এই বৃত্তটোৰ এৰিয়া পাই 6 স্কোয়াৰ গতিকে এইখিনি সমাধান কৰিছোঁ অলৰেডি মই সমাধান কৰি তোমালোকক দেখাইছিলোঁ ক'ত দেখাইছিলোঁ ইয়াতে দেখাইছিলোঁ ইয়াত সমাধান কৰি দেখাইছিলোঁ আমি কিমান পাইছিলোঁ পাই 100 সেন্টিমিটাৰ স্কোয়াৰ গতিকে সেইখিনিকে ইয়াত কৰিলোঁ এই সমীকৰণটোত এবাৰ কৰিলোঁ গতিকে পাই R1 স্কোয়াৰ ইকুৱেল টু কিমান হ'ল ইয়াত পাইটো কমন ল'লোঁ কাৰণ ইয়াতো পাই আছে ইয়াতো পাই আছে পাই কমন লোৱাৰ লগে লগে কি হ'ল ভিতৰত 8 স্কোয়াৰ প্লাছ 6 স্কোয়াৰ থাকিলে R1 হ'ল R1 স্কোয়াৰ ইকুৱেল টু 64 প্লাছ 36 গতিকে R1 স্কোয়াৰ ইকুৱেল টু 100 গতিকে R1 স্কোয়াৰ ইকুৱেল টু 10 স্কোয়াৰ 100ক আমি 10 স্কোয়াৰ হিচাপত লিখিব পাৰোঁ কাৰণ 10 into 10 ইকুৱেল টু 100 গতিকে R1 স্কোয়াৰ ইকুৱেল টু আমি কিমান পাম R1 স্কোয়াৰ ইকুৱেল টু 10 স্কোয়াৰ পাম এটাকে R1 ইকুৱেল টু কিমান পালো 10 সেন্টিমিটাৰ so radius of the new circle means সেই দুটা সার্কলৰ এৰিয়া যোগ কৰি আমি যেটো নতুন সার্কল পালো তাৰ ৰেডিয়াস কিমান 10 সেন্টিমিটাৰ সমাধান হল